হাই হেল্ল' সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আৰু মই আজি ওলাই আহিছোঁ এয়া ফ্লিপকাৰ্ট হোম ডেলিভাৰী বয় হিচাপে তো জইন কৰিলোঁ। তো ওলাই আহিলোঁ। তো এয়া দেখিছে আপোনালোকে বেগ চেক লৈ ৰেডি ফুৰা। এয়া আগতো বেগ আছে, ইয়াতো পাৰ্চেল আছে। তো ইয়াতো পাৰ্চেল প্ৰায় 50টামান পাৰ্চেল লৈ আনিছোঁ। কি হয়, ক'ত পাৰ্চেল কি দিম আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিম। যদি ভিডিঅ'টো চাই ভাল লাগে এটা প্লিজ এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো আমি এতিয়া আগলৈ গৈ থাকিম। তো বলক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। তো এয়া গাইজ বাইক ষ্টেণ্ড কৰিলোঁ যাবলৈ। তো দুইফালে বস্তা আছে, কাৰ্টন আছে, দুটাত পাৰ্চেল আছে। এয়া বেগ ৰেডি, এয়া বাইক ষ্টেণ্ড কৰিছোঁ। এয়া মোৰ বেগ, মোৰ নাম লিখা আছে ইয়াতে। তো এতিয়া আমি যাব লাগিব উজনি মাজুলীৰ জেংৰাইমুখত। তো আমি এতিয়া ওলাইছোঁ গড়মূৰৰ পৰা, এয়া মেইন ৰাস্তা। তো ইয়াৰ পৰা আমি এতিয়া যাম। তো ভিডিঅ'টো আগলৈ চাই থাকিব। এয়া গাইজ এতিয়া আমি গৈ আছোঁ এতিয়া জেংৰাইমুখ ৰোড। তো আমি ফুলনি পাওঁ অৱস্থা এতিয়া হৈ আছে পেটটো। গৈ আছোঁ আমি এতিয়া। বেয়া আছিলে বাৰু মাজুলী ৰাস্তা, আজিকালি কিন্তু ৰাস্তা ধুনীয়া। এয়া আমি গৈ আছোঁ প্ৰায় অলপ বেগ চেগ ৰাখি ল'লোঁ। তো পেট পূজা কৰিবলৈ যাওঁ। তো খানা মেইন, সেইকাৰণে অলপ নাস্তাটো কৰি লওঁ। তো ৰাতিপুৱা ভাত নাখালোঁ। এয়া ফুলনি চাৰিআলিৰ মাজুলী হোটেল। তো আপোনালোকে আহি খাব পাৰে ইয়াতে, ধুনীয়া খানা খায় ইয়াত। পৰঠা, ৰুটি, চিঙৰা, গৰম চাহ, লাল চাহ, গাখীৰ চাহ সকলো পায়। তো এয়া খানা ৰেডি কৰিছে বাইদেউগৰাকী। তো আমি এতিয়া ইয়াতে এয়া ৰেডি কৰিলে বাইদেউগৰাকী। তো আমি এতিয়া খাবলৈ বহোঁ। এয়া গাড়ী মই খানা চানা খাই ওলাই আহিলোঁ এতিয়া পুনৰ। তো এতিয়া গৈ আছোঁ পাৰ্চেল দিবলৈ, আৰু আগলৈ গৈ থাকিলোঁ এতিয়া ফাইনেলি মই আহিছোঁ আৰু মোৰ লাইন জেংৰাইমুখ। তো ইয়াতে আহি পাই এতিয়া প্ৰথম কাষ্টমাৰজনক পাৰ্চেল দিব গৈ আছোঁ। ইয়াত দুটা পাৰ্চেল আছে, ডাঙৰ ডাঙৰ বক্স। তো যাম সেইখন দোকানতে অমিতা, আগলৈ যাম আমি। তো গাড়ী এয়া ডাঙৰ ডাঙৰ বক্স কি আছে নাজানো। তো ডেলিভাৰ কৰিছোঁ এয়া। এতিয়া দাদা অলপ পাৰ্চেলটো পাওঁ ৰিচিভ কৰক। সেইজন ৰিচিভ কৰিছে দাদা, পে'মেণ্ট কৰা আছে বাৰু। এয়া নেক্সট পাৰ্চেল, এয়া ফাৰ্ষ্ট কাষ্টমাৰক ডেলিভাৰ দিছোঁ আজি মৰ্ণিং আহিয়ে, ভাল লাগিছে। এতিয়া মই ছেকেণ্ড কাষ্টমাৰজনক পাৰ্চেল দিব আহিছোঁ। এয়া ছাৰ হৈ আছে। তো চিনিয়ে পাওঁ সেইকাৰণে ফোন কৰা নাই বাৰু। তো সেইকাৰণে প্ৰথম ছেকেণ্ড কাষ্টমাৰটোক এতিয়া দিব আহিছোঁ। ছাৰ আপোনাৰ পাৰ্চেলটো লওক বাৰু। আমাৰ ছাৰ আমাৰ একদম ডেইলি কাষ্টমাৰ বুলি ক'ব পাৰি ফ্লিপকাৰ্টৰ। দিলোঁ এতিয়া বাৰু। গাইজ 3টামান পাৰ্চেল ডেলিভাৰ দিলোঁ বাৰু। এতিয়া মই এটা লাইনত সোমাইছোঁ। তো এইটো হৈছে জেংৰাইমুখৰ বৰপঙা গাঁও, মাজুলীৰ ভিতৰত আটাইতকৈ ডাঙৰ গাঁও বুলি কোৱা হয়। তো ইয়াত প্ৰায় পাৰ্চেল এতিয়া 47টা পাৰ্চেল আছে তো ডেলিভাৰ কৰিবলৈ। তো 47টা পাৰ্চেল মাত্ৰ এটা গাঁৱতে, বহুত বৃহৎ এটা গাঁও হয়। তো ফোন কৰিম প্ৰথমতে, যাক প্ৰথমতে পাওঁ তাকে দিবলৈ ট্ৰাই কৰিম। তো এতিয়া ফোন লগাই দিব লাগিব। তো ভিডিঅ'টো দেখাব নোৱাৰিম, কিন্তু মোবাইলত ফোন লগাব লাগিব। মোৰ আজি এটাই ফোন আছে। তো সেইকাৰণে এতিয়া ফোন কৰিম। তো ফোন কৰি যিমান আচলতে দিব পাৰোঁ দিবলৈ ট্ৰাই কৰিম। মই এতিয়া সোমালোঁ বৰপঙা গাঁৱত। তো এয়া কঁঠালগুৰি LP স্কুল। তো ইয়াতে এটা এড্ৰেছত পাৰ্চেল 3টা আছিলে একেজন মানুহৰ। তো ফোন কৰিছিলোঁ, ইয়ালৈ আহিব কৈছিলে, সেইকাৰণে আহিলোঁ। তো ৰৈ আছোঁ, এতিয়া আহিব চাগে। তো অলপ ৱেইট কৰিব লাগিব। তো এয়া LP স্কুল। তো ইয়াৰ ওচৰতে বুলি কৈছিলে বাৰু। তো ৰৈ আছোঁ এতিয়া মই। তো গাড়ী এতিয়া মোৰ কাষ্টমাৰজন আহি পালে, এয়া তো ৰৈ আছে। তো 3টা পাৰ্চেল আছে, ইয়াত 3টা উলিয়ালোঁ বেগৰ পৰা। তো এতিয়া দিম বাৰু পাৰ্চেলটো। এতিয়া এয়া নেক্সট পাৰ্চেল ডেলিভাৰ দিব আহিছোঁ। এয়া দেখিছে আপোনালোকে বৰপঙা এয়া ঘাট ইয়াতে। তো লখিমপুৰ সিপাৰত, তো সিপাৰত মাজুলী। তো ইয়াতে আচলতে সেয়া পূৰা পথাৰ, ইয়াতে পাৰ্চেল দিব আহিছোঁ। তো 4টামান পাৰ্চেল ইয়াত ডেলিভাৰ হ'ল বাৰু। তো 4টা পাৰ্চেল ইয়াতে, চব ল'ৰাবিলাক ইয়াতে আছে, সেইকাৰণে ইয়াতে দিলোঁ বাৰু। লগ পালোঁ ইয়াতে, ভালেই হ'ল বাৰু। এয়া ল'ৰাবিলাক চব কিনি চাইছে পাৰ্চেলবিলাক। তো ইয়াতে এয়া তো সেয়া আৰু। তো আৰু এতিয়া নেক্সট পাৰ্চেল ডেলিভাৰ দিব যাম, গাঁৱৰ ভিতৰত যাম। তো এতিয়া ঘাটত 4টা আছিলে দিলোঁ বাৰু। এতিয়া ভিতৰত যাম। তো গাঁও চাইডত ফোন কৰিম, ফোন কৰি আকৌ দিম। আৰু এতিয়া পাৰ্চেল দিব গৈ আছোঁ। তো এয়া সোমাই আহিছোঁ ঘৰত। তো মানুহজনক ফোন কৰিছিলোঁ। তো মানুহজন বেলেগত আছে বোলে, ডিউটিত, পুলিচত চাকৰি কৰে। তো এয়া ঘৰত সোমাই আহিছোঁ। ঘৰটোত মানুহ আছে নাই গম পোৱা নাই বাৰু, কলিং বেল বজাম বাৰু। তো এয়া অঁ মানুহ আছে ন? এই পাৰ্চেল আছিলে ভাইটি। কুকুৰটো কামুৰিব নি? কুকুৰটো কামুৰিব নি? নামটো কি তোমাৰ? অঁ হয়, জন্দা ক'ত ডিউটিত আছে ন? ক'ত বগীবিলত আছে? অঁ এই পাৰ্চেল এটা আছিলে এইটো দেই, এইটো দিব কৈছিলে তোৰ দেউতাই। তোমাৰ পাপা হয় ন? অঁ ঠিকে আছে। ক'ত পঢ়িছা স্কুল? স্কুল ক'ত পঢ়িছা? অঁ ক্লাছটো?
অঁ ঘৰত কোন আছে আৰু কোন আছে ঘৰত নাই? তো এই ভাইটিজন আছে বাৰু, এই জন্দৰ ল'ৰাই হয়। তো ৰিচিভ কৰিব বাৰু, এই পে'মেণ্ট অনলাইন কৰি দিম বুলি কৈছোঁ। তো দি যাওঁ বাৰু। তো আৰু নেক্সট দিব যাম পাৰ্চেল আৰু। এতিয়া ইয়াৰ ৰৈ আছোঁ এনেকৈ। তো কাষ্টমাৰ এজনক ফোন কৰিছোঁ, তো 2টা পাৰ্চেল আছে, তো আহিম বুলি কৈছে অলপ দেৰিকৈ। তো ৰ'ব কৈছে, ইয়াতে ৰখি আছোঁ ইয়াতে। এতিয়া দুপৰীয়া প্ৰায় 12:30। তো এতিয়া ক'ব গ'লে তো লাঞ্চ টাইম হয়। তো এতিয়া ভাত খোৱা টাইম, কিন্তু সময়টো নাই এতিয়া খাবলৈ। তো ঘূৰিছোঁ সিফালৰ পৰা সিফাললৈ, তো আহি আছোঁ ৰৈ আছোঁ। তো টাইম পোৱা নাই। তো যদি টাইম পাওঁ তো দুপৰীয়া ভাত কিবা কৰিবলৈ ট্ৰাই কৰিম বাৰু। এতিয়া ৰৈ আছোঁ এয়া। তো মোটামুটি এতিয়া প্ৰায় 30% মান পাৰ্চেল ডেলিভাৰ্ড হৈছে। তো বিশেষকৈ ছানডে হয়, কিছুমান গীৰ্জাত গৈছে, তো কিছুমানে পথাৰ গৈছে, পথাৰ ছিজন হয়, গাঁও এলেকা হয়। তো ইমান মানুহ লগ পোৱা নাই, যথেষ্ট যিমান আচলতে লগ পাব লাগে তেনেকৈ লগ পোৱা নাই, বিশেষকৈ গাঁও এলেকা হয়। তো কিছুমান সৰিয়হ তুলিব গৈছে, কিছুমান পথাৰত গৈছে, কিছুমানেতো সকামত গৈছে, তো কিছুমান নামঘৰ, কিছুমান গীৰ্জা। তো আচলতে যিমান লগ পাইছোঁ তো দি আছোঁ বাৰু এতিয়া। তো আৰু কাষ্টমাৰ আহিছে, ৰৈ আছোঁ বাৰু। তো গাইছে আমাৰ অফিচ আহি পালোগৈ। তো পাৰ্চেল দিওঁতে আচলতে ৰাতি হৈ গ'ল। তো ৰাতি হ'ল, মাজত ভিডিঅ' বনাবলৈ টাইম নাপালোঁ। তো এতিয়া মই আহি পালোগৈ অফিচ। তো আমাৰ অফিচ। তো বহুত দেৰি হ'ল, দেৰি মানে 6টা বাজিছে এতিয়া। তো পাৰ্চেল যিমান পাৰে বাৰু দিছোঁ বাৰু। তো 50টামান আছিলে, তো মোটামুটি 41-40টামান দিছোঁ বাৰু। তো